caught in the crossfire. It's caught in the Welcome back to my YouTube channel DK Vlog. So guys, আজি আমি তেজপুৰ যাম আৰু তেজপুৰত ধৰক আজি মোৰ ডিলাৰত অকমান কাম আছে ডিলাৰৰ লগতো ডিলাৰে মই অলৰেডি ডিলাৰত কথা পাতিলো মোৰ বাইকৰ যোনখন বাইক আনিছো NS 125 হে বাইকৰ বৰ্তমান RC খন আহা নাই আৰু হে RC খনৰ বাবে মই বৰ্তমান তেজপুৰ যাব লগিয়া হৈছে হয়তো মই RTO অফিসো যাব লগিয়া হ'ব পাৰে তো আপোনালোকে নিশ্চয় ভিডিওটো চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব তো এতিয়া গা পা ধুই কৰি লাহেকে ঘৰৰ পৰা ওলাই দিও তো বলক গাইস ফাইনালি গাইস মই ৰেডি হলো আৰু যাবলৈ ওলাইছো মই বাইকখন লৈ না যাও বৰ্তমান তো ওলাইছো ঘৰৰ পৰা আৰু বাইক লৈ নোযোৱা কাৰণটো আছিল মোৰ এতিয়ালৈকে ড্ৰাইভিং লাইসেন্সটো হোৱা নাই লাৰ্নাৰ আছে তো লাইসেন্সটো হোৱা নাই সেইকাৰণে মই বাইকটো লৈ যোৱা নাই যাতে বিপদত নপৰো বুলি তো সেইটো মই সেফটি মাৰি লৈছো তো আমাৰ ঘৰৰ ওচৰৰ খুৰা এজন তেও তেজপুৰ যায় তো তেও গাড়ীতে মই যাবলৈ ওলাইছো তো আপোনালোকে ভিডিওটো চাই থাকক आज वीडियो को आरंभ तो फाइनली गाइस আমি ওলালো আৰু আমি গাড়ীৰ ভিতৰতে যিটো সাউন্ড আছে সেইটো অলৰেডি মই মিউট কৰি থৈ দিছো তো আপোনালোকে চাই থাকক এয়া আগত দেখিব পাৰিছে গাইস আপোনালোকে তাত আগতে পুৰণা টোল গেট এটা আছিল তাত টোল গেট আছিল এতিয়া যোনটো মেইন ৰোড বনি আছে তো সেই মেইন ৰোডত আকৌ নতুনকৈ এটা টোল গেট বনোৱা হ'ব সাইডত মাজৰ যোনটো সাইডত সেই মাজৰ সাইডত আপোনালোকৰ এতিয়া গছ গছনি হৈছে এইটো এটা ভাল কাম কৰিছে কিয়নো গছ গছনি যিমান হ'ব তেতিয়া মানে সেউজীয়া হৈ থাকিব বা পৰিৱেশটো ভাল হৈ থাকিব সেইকাৰণে চৰকাৰে যি ব্যৱস্থা লৈছে সেইটো বহুত ভাল ব্যৱস্থা লৈছে বানপানীৰ ফলত এতিয়া ধৰক অসমৰ পৰিস্থিতি বেয়া হৈ আছে
তাত এতিয়া বৰ্তমানলৈকে পুলিচ চেকিং পইণ্ট বহোৱা হৈছে কিয়নো ইয়াত বহুতো গাড়ীয়ে ধৰক লাইচেঞ্চ বা বহুত কাগজ পাতি নানে আৰু চুৰি গাড়ীও থাকিব পাৰে বুলি পুলিচে সেই ব্যৱস্থা লৈছে এই ব্যৱস্থা বহুত ভাল তো আপোনালোকে যেতিয়াও যায় নিজৰ গাড়ীৰ ডকুমেণ্টছ লৈ যাব লগতে ছেফটিকৈ যাব লগতে আমি এতিয়া বৰ্তমান কলীয়া বনোৱা ব্ৰিজটো পাৰ হৈ আহিলোঁ আৰু আপোনালোকে নিশ্চয় চাব পাৰে কি যে প্ৰাকৃতিক দৃশ্য আৰু ৰোডটো চাব আপুনি কি মজা বনাইছে লগতে আপোনালোকে ভিডিঅ'টো কেনেকুৱা হৈছে বা কেনেকুৱা ধৰণে বনালে ভিডিঅ'টো ভাল হ'ব সেইটোৰ বিষয়ে আপোনালোকে নিশ্চয় জনাব ফাইনেলি গাইছ আমি মিছন চাৰিআলিত পালোঁ আৰু মিছন চাৰিআলিত এতিয়া বৰ্তমান ট্ৰেফিক জাম হৈ আছে তো ইয়াত অকণমান সময় ৰখিব লাগিব তো লগতে আপুনি চাওক এইখন বুলেট কেনেকুৱা অৱস্থাত আনিছে গাড়ীত বান্ধি কৰি কি ভালদৰে আনিছে ছেফটি কৰি আনিছে তো আমি এতিয়া অকণমান সময় ৰখি কিনে লেফ্ট ছাইডত যাবলগীয়া হ'ব কিন্তু আমি ত্ৰিবেণী হলৰ ছাইডত যাম তাত মোৰ বাইকৰ ডিলাৰ আছে আৰু লগতে ইয়াত ককাৰ এজনৰ কিছুমান কাম আছে কৰিব তেওঁ তো মই তাৰ পৰা অকণমান খোজকাঢ়ি যাবলগীয়া হ'ব পাৰে
তো আপোনালোকে চাওক কি মজা হৈ আছে বৰ্তমান তেজপুৰ ফাইনেলি গাইজ মই ইয়াৰ টাইমছ হস্পিটেলৰ পৰা ওলাইছোঁ ইয়াত বহুত সময় লাগিব খুৰাজনৰ কিবা অসুখ হৈছে তো সেই অসুখ দেখাবলৈ তেওঁ এতিয়া বৰ্তমান ৰখি আছে তো মই ইয়াৰ পৰা ওলাই কিনে ধৰক খোজকাঢ়ি গৈ কিনে বেছি দূৰ নাই ডিলাৰ তাত গৈ কিনে মই RC ঘৰৰ বিষয়ে সুধি লওঁ কি কয় সিহঁতে তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো ৰাস্তাখন ক্ৰছ কৰিছোঁ আৰু চাব পাৰে আপোনালোকে নিশ্চয় এখন ডিলাৰ গাইজ মই ফাইনেলি আহি পাইছোঁ ডিলাৰ ওচৰতে পাৰোঁ আপোনালোকে চাব পাৰিব ডিলাৰখন এইখন ডিলাৰত বহুত কেইখন বাইক আছে বাজাজৰ হয় আচলতে ডিলাৰটো তো গাইজ মই ডিলাৰৰ পৰা বৰ্তমান ওলাই আহিলোঁ আৰু ডিলাৰত মই সুধিলোঁ যে RC কি হৈ আছে মোৰ RC এতিয়ালৈকে অহা নাই কওঁতে তেওঁ ক'লে যে তোমাৰ যদি আধাৰ কাৰ্ড কিবা কিবি লিংক কৰিছে তেনেহ'লে জল্দি পাবা আৰু তাৰ যদি তুমি যদি সেইটো যদি RCখন লেটো পোৱা তেন্তে তুমি দ্বিতীয় অফিচ গৈ কিনে খবৰ ল'ব পাৰা লগতে তুমি ডিজি লকাৰ যোনটো আজিকালি এপ আছে সেইটো এপত তুমি পাব পাৰা সেই বিষয়ে কৈছে আৰু তাৰ পৰাই মই সেইখিনি বুজি কিনে ওলালোঁ আৰু লগতে আপোনালোকে যদি এইটো ভিডিঅ' যদি চাই কিনে ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব তো লগ পাম নেক্সট ভিডিঅ'ত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব